জুবিনে কাৰোৰে কথা নুশুনি সেই ৰাতিখন মাহীয়েকৰ অসুখৰ কথা শুনি তেওঁ পোনে পোনে গৈ মাহীয়েকৰ কাষ পালেগৈ। মেট্ৰিক পৰীক্ষাৰ পাছত তিনিমহীয়া বন্ধ পাই জুবিন বন্ধুতাৰ মাজেৰে সংগীতত হাত ফুৰাই থাকিল। আমাৰ নিজৰ মানুহবোৰৰ মাজতে নহয়, চহৰৰ বহুতেই জানি উঠিল যে জুবিন গাব আৰু বজাব পাৰে, তেওঁৰ ওপৰত নিৰ্ভৰ কৰা যায়। কলেজৰ ক্লাছ কৰাৰ উপৰিও জুবিনে সংগীত চৰ্চা কৰিয়ে থাকিল। লগতে জংকীও সেই পথৰেই যাত্ৰী হ'ল। জংকীয়ে গীত পৰিৱেশনৰ উপৰিও মঞ্চত অভিনয় কৰিবলৈ ল'লে। এই অভিনয় প্ৰতিভাই জংকীক গুৱাহাটীলৈ আনিলে। ইয়াতে ভাস্কৰ নাট্য মঞ্চ, জিলা পুথিভঁৰাল, কলাক্ষেত্ৰ আদিত সুযোগ বুটলি টিভি আৰু চিনেমা জগতত প্ৰৱেশ কৰি অতি জনপ্ৰিয় নায়িকা হৈ পৰিল। সেই প্ৰথম কলেজীয়া দিনবোৰতেই যোৰহাটৰ আকাশবাণীৰ সৈতে জুবিনৰ কেনেবাকৈ সংযোগ ঘটিল। তেতিয়া তাত শ্ৰী নীলু চক্ৰৱৰ্তীয়ে ষ্টেচন ডাইৰেক্টৰ হিচাপে কাম কৰিছিল। জুবিনে আকাশবাণীৰ যুৱবাণী অনুষ্ঠানত নিজে সুৰ দিয়া কেইবাটাও গান গাইছিল। তেতিয়ালৈকে তেওঁ গান লিখা নাছিল, ময়ে ২-৪টা গান লিখি দিছিলোঁ, তেওঁ সুৰ দি গাইছিল। তাৰে ভিতৰত কাজল বৰণী হৰিণী গানটো শ্ৰোতাৰ মনত খুব জনপ্ৰিয় হৈছিল। জে.বি. কলেজত পঢ়ি থাকোঁতে দ্বিতীয় বৰ্ষত কোনোবা প্ৰবক্তাৰ সৈতে কিবা মনোমালিন্য হোৱাত তেওঁ খং কৰি গুৱাহাটীৰ বি বৰুৱা কলেজলৈ গুচি আহে। ক'ৰবাত ৰুম এটা লৈ থাকিল। নিজে ৰান্ধি খাব নোৱাৰাত হোটেলত যেনে তেনে খোৱাটো চলাই নিলে। সেই দিশত উজান বজাৰ পানী টেংকিত বসতি কৰা দূৰ সম্পৰ্কীয় মামায়েকেও কিছু সহায় আগবঢ়ালে। জুবিনৰ বাদ্যযন্ত্ৰত নিপুণতা দেখি জিতুল সোণোৱালেও এটা ছিজন তেওঁৰ কীবৰ্ড প্লেয়াৰ হিচাপে ৰাখিলে। কিন্তু জুবিনে অসন্তুষ্ট হৈ সেই কাম এৰি দি নিজেই গান গাব বুলি থিৰাং কৰিলে। ইতিমধ্যে মাদ্ৰাজত থকা অসম ছাত্ৰ সন্মিলনৰ কিবা এক উপলক্ষত অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী স্বৰ্গীয় হিতেশ্বৰ শইকীয়া নিমন্ত্ৰিত হৈ তালৈ যাবলৈ ওলাল। ছাত্ৰ সন্মিলনৰ কথা, সেয়ে তেখেতে ঠিক কৰিলে যে অসমৰ ছাত্ৰসকলৰ ভিতৰৰ 2জন গায়ক ছাত্ৰ ছাত্ৰীক লগত লৈ যাব। কোনে তেখেতক পৰামৰ্শ দিলে নাজানো। মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ পৰা জুবিন আৰু নগাঁৱৰ পৰা শ্ৰীমতী কৃষ্ণা শইকীয়াক মাদ্ৰাজলৈ লৈ গ'ল। মাদ্ৰাজত জুবিন গৈয়ে সুবিধা কৰি তামিল গান দুটামান শিকি ল'লে। কোৱা বাহুল্য যে আমাৰ সাহিত্য চৰ্চাৰ যোগেদি ল'ৰা ছোৱালীকেইটাই অসমীয়াৰ উপৰিও বঙলা আৰু হিন্দী তথা ইংৰাজীত সহজ হৈ পৰিছিল। সেয়ে বোধ হয় জুবিনে দুদিনতে তামিল গান শিকি ল'ব পাৰিলে। তেওঁ তাত দুদিনৰ অনুষ্ঠানত অসমীয়া, তামিল আৰু ইংৰাজী গীত পৰিৱেশন কৰিছিল। ইয়াত তেওঁৰ লগত জন পেট্ৰিকৰ দলটোৱে বাদ্য সংগত কৰিছিল। উল্লেখ্য জন নিজে অন্ধ আৰু তেওঁৰ দলটোৱে উষা উত্থুপুৰ লগত বজায়। এই যাত্ৰাত জুবিনে এক বুজন পৰিমাণৰ মাননিও পালে। 1989-90 চনৰ এই ঘটনাই জুবিনৰ মন সংগীতৰ প্ৰতি আৰু তীব্ৰ কৰি তুলিলে। জুবিনৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আহৰি নহ'ল। সংগীতেই তেওঁক বম্বে অভিমুখে টানি নিলে। অনিশ্চিত আৰু অতি কষ্টকৰ যাত্ৰাত বি বৰুৱা কলেজৰ ক্লাছ তাতেই পঢ়ি থাকিল। বম্বেত আগতে গৈ পোৱা কেইটামান অসমীয়া ল'ৰাৰ সৈতে লগ লাগি জুহুত ইউনিটি কম্পাউণ্ডৰ এটা অংশ ভাড়া লৈ আটাইকেইটাই অনিশ্চিত জীৱন আৰু লক্ষ্য সন্ধান আৰম্ভ কৰিলে। ভীষণ প্ৰতিযোগিতাৰ দেশ বম্বে মহানগৰী, তাত টিকি থকাই টান। ল'ৰাহঁতে ষ্টুডিঅ'বোৰত বা মিউজিক এছিষ্টেণ্ট ডাইৰেক্টৰবোৰৰ লগত সৰু সুৰা কাম কৰি জীৱিকা নিৰ্বাহ কৰে। হাতৰ পইচা
জুবিনৰো অন্ত পৰিল। কৃষ্ণৰ সাধনাৰ জীৱন আৰম্ভ হ'ল। আন ল'ৰাহঁতৰ দৰে বাদ্যযন্ত্ৰৰ নিপুণ হাতখনে জুবিনক যথেষ্ট সহায় কৰিলে। বম্বেত প্ৰথম জীৱনৰ সেই কষ্টকৰ দিনবোৰত তেওঁ আমাৰ পৰা কাহানিও পইচা বিচৰা নাছিল। এই বিশেষ গুণটো অন্য ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা নাযায়। আমাৰ কষ্ট হ'ব বুলিয়ে তেওঁ ফোনত কথা পাতোঁতেও সকলো ঠিক আছে বুলি কয়। আমাক চিন্তা নকৰিবলৈ কয়। সেই কষ্টময় দিনবোৰতে দিন ৰাতি খাটি টকা ধাৰ কৰি তেওঁ এটা আধুনিক গীতৰ কেছেট উলিয়ালে। তাত তেওঁ নিজে কণ্ঠ নিদি উৎপল শৰ্মা আৰু অনুৰাধা পাৰোৱালক গোৱালে। কেছেটটোৰ নাম অনুৰাধা। যাই হওক, কেছেটটো চলিল, কিন্তু ভবাৰ দৰে ব্যৱসায় নাপালে। জুবিনৰ হয়তো তেতিয়ালৈকে নিজৰ কণ্ঠৰ ওপৰত ব্যৱসায়িক বিশ্বাস অহা নাছিল। তেতিয়াই জুবিনে নিজৰ কণ্ঠত কেছেট বনাবলৈ সংকল্প লৈ গীত ৰচনা কৰিবলৈ ল'লে। তেতিয়াহে মাত্ৰ ঘৰৰ পৰা 10,000 টকা খুজি পঠিয়াইছিল। তেনেকৈয়ে কেছেট তৈয়াৰীৰ কাম চলি থাকিল। তেনেতে এক সংযোগ ঘটিল, যি ঘটনাই জুবিন আৰু দেৱৰ জীৱনৰ গতি সলনি কৰি দিলে। শ্ৰীদেৱ বৰকটকী, যোৰহাটৰ বৰকটকী ইলেক্ট্ৰনিক্সৰ স্বত্বাধিকাৰী আৰু কেছেটৰ প্ৰডিউচাৰ। তেওঁলোকৰ ঘৰ যোৰহাটত আমাৰ ঘৰৰ কাষতে, কিন্তু চিনা পৰিচয় নাছিল। জুবিনে যিটো ষ্টুডিঅ'ত গান ৰেকৰ্ডিং কৰি আছিল, তাত বৰকটকীয়েও এটা কেছেটৰ ৰেকৰ্ডিং কৰিবলৈ গৈছিল। জুবিনে গান গাই থাকোঁতে তেওঁ শুনিলে। ইমান মোহিত হ'ল যে চিনাকি হৈ ল'ল। লগতে জুবিনৰ কেছেটৰ প্ৰকাশৰ সকলো ভাৰ কান্ধত পাতি ল'লে। জুবিনৰ প্ৰথম কেছেট ওলাল, নাম অনামিকা। আৰু তাৰ লগে লগে আহিল মায়া, যি আজিলৈকে মানে প্ৰায় 20 বছৰ ধৰি সৰ্বাধিক বিক্ৰীত গানৰ কেছেট হিচাপে চিহ্নিত হৈ আছে। এই সুঘটনাই জুবিন আৰু তেওঁৰ লগৰী দেৱ দুয়োৰে জীৱনৰ সাফল্য আৰু গতিৰ তীব্ৰতা আনি দিলে। ফলস্বৰূপে গুৱাহাটীত অস্থায়ী বাহৰ পাতি পেশাদাৰী শিল্পী হ'ব লগা হ'ল। উজান বজাৰৰ পানীৰ টেংকি অঞ্চলত এটা ৰুম ভাড়া কৰি বান্ধৱসকলৰ সৈতে থাকিবলৈ ল'লে। ৰন্ধা বঢ়াৰ কোনো ব্যৱস্থা নাই, হোটেলেই গতি। দিনে নিশাই অসম্ভৱ কষ্ট কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গান গালে। গাঁৱৰ এগৰাকী বুঢ়ীমায়ে কোৱাৰ দৰে সেই গান গাই ফুৰা ল'ৰাটো এইদৰেই নগৰ চহৰৰ মানুহৰ কথা বাদেই গাঁওভূঁইতো গৰখীয়াৰ পৰা বুঢ়ী আইতালৈ সকলোৰে বাবে জুবিন ঘৰুৱা নাম হৈ পৰিল। তাৰ মাজেৰেও বম্বেলৈ অহা যোৱা চলি থাকিল। সেই এৰাধৰা বম্বেৰ জীৱনৰ মাজতেই দুখন হিন্দী ছবি তাল আৰু ফিজাত গান গাবলৈ সুবিধা পালে। অসমতো সংগীত যাত্ৰা চলি থাকিল। জুবিনৰ 80 দশকৰ সংগীত চৰ্চাৰ যোৰহাটৰ সেই দিনবোৰত তেওঁ ইলায়াৰাজাৰ ভক্ত আছিল। লগতে জুবিনে A.R. ৰহমানৰ ৰোজা ছবিৰ তামিল গীতখিনি শুনি ইমান আপ্লুত হ'ল যে তেওঁৰ অৱচেতনত ৰহমান বিৰাজ কৰিবলৈ ধৰিলে। A.R. ৰহমানৰ সফলতাৰ ইনস্পিৰেশ্যনে তেওঁৰ মনত প্ৰচণ্ড শক্তিৰ খুঁটি পুতিলে আৰু নিজেই ইউকেলিপ্টাছ গছৰ দৰে ওখ হোৱাৰ স্বপ্ন দেখিলে। লণ্ডনৰ ট্ৰিনিটি কলেজত সংগীত শিক্ষা লোৱাৰ বাবে জুবিনে ফৰ্ম আৰু প্ৰস্পেক্টাছ অনালে, কিন্তু যোৱা নহ'ল। হয়তো সেই বিদেশলৈ যোৱাৰ কথাটোত আমি জোৰ দিব নোৱাৰিলোঁ বা নকৰিলোঁ। তেওঁৰ প্ৰকাশ বিচাৰি হাবাথুৰি খোৱা গানৰ হেঁপাহ আৰু চৰ্চা অব্যাহত থাকিল। সেই কম বয়সতেই জুবিনৰ সৃষ্টিশীল মনত ৱেষ্টাৰ্ণ ক্লাছিকৰ প্ৰায়ভাগ শিল্পীৰেই ইনস্পিৰেশ্যনৰ ছাপ বহিছিল। বিশেষকৈ মজাৰ্ট আৰু বিটলছ আদি মহান শিল্পীসকলক খুব শুনিছিল আৰু অধ্যয়নো কৰিছিল। জুবিনৰ প্ৰথম এলবাম অনামিকাৰ বহুত গীত জুবিনে নিচেই কম বয়সতে সৃষ্টি কৰিছিল। 80ৰ দশকতেই বিভিন্ন ফাংচনত জুবিনৰ সেই গীতৰ বাবে শ্ৰোতাই আগ্ৰহেৰে বাট চাইছিল। গানে কি আনে তেতিয়া হিট ছং। এলবামত স্থান পাইছে 90 দশকৰ প্ৰথম অংশত। প্ৰথম অৱস্থাত কেছেট কৰিব নোৱাৰি
সি বিমুখ বা নিৰাশ হোৱা নাছিল। এটাৰ পিছত এটা গীত সৃষ্টি কৰিছিল। অসমৰ লোকসংগীত তথা শাস্ত্ৰীয় সংগীতৰ ফিউচন জুবিনে তেতিয়াই কৰিছিল। মাজতে এটা বৰ গুৰুত্বপূৰ্ণ ঘটনা ঘটিল। সি বি বৰুৱা কলেজতো সংগীতৰ বিভিন্ন শাখাত যোগদান কৰি প্ৰথম হৈছে। এনেতে আহিল গুৱাহাটী বিশ্ববিদ্যালয়ত সংগীতৰ সেইদিনা ৱেষ্টাৰ্ণ ছঙৰ প্ৰতিযোগিতা। তাত সকলোৱে ক'লে, জুবিন তুমি গাই দিয়া। আচৰিত কথা, সি অতি কম সময়তে গানে কি আনে গীতটো ইংৰাজীলৈ অনুবাদ কৰি গাই দিলে আৰু ৱেষ্টাৰ্ণ ছঙত গ'ল্ড মেডেল লাভ কৰিলে। বিচাৰকৰ ভিতৰত এজন আছিল ৰিদীপ দত্ত। ৰিদীপ দাই মাতি আনি পৰিচয় লৈছিল আৰু ভূয়সী প্ৰশংসা যাচিছিল। জুবিন এনিশাতে তাৰকা হোৱা শিল্পী নহয়, বহুত ধুমুহা অতিক্ৰম কৰিছে সি। ধুমুহাৰ খতে মোৰ বহু যুগৰে নাচোন, এই শীৰ্ষক গীতটোৱে সেই তপত চকুলোৰ কথাকে দোহাৰে। অতি সোনকালে আপোনালোকলৈ 5 নম্বৰ খণ্ড আগবঢ়াম। যদিহে আগৰ খণ্ডকেইটা নাই চোৱা তেনেহ'লে চাই ল'ব আৰু পৰৱৰ্তী খণ্ডকেইটা পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।